হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। পিছে আপোনালোকৰ খবৰ ভালনে বাৰু? মোৰ খবৰ ভালো বেয়াও তেনেকুৱা হৈ আছে অলপমান। আজি এটা বিশেষ কামত আহিলোঁ, তাৰ কাৰণে অলপমান এটা ব্লগ বনাই দিম বুলি ভাবিলোঁ। আমি তিনিজন আছোঁ, এতিয়া ঠেৰেঙো আছে পিছফালে, চামিম আছে ঠেঙাই একদম লাষ্টত। পূৰা একদম ৰঙামাটি খচি খচি যাই আছোঁ। তাৰমানে বিশেষ কামটো কি হৈছে, এতিয়া আমি ঢেকীয়া বিচাৰি আহিলোঁ তিনিওটাই। যিহেতু কাম বন একো নাই, লকডাউন এতিয়া ক'তো যাব নোৱাৰি, ঢেকীয়া বিচাৰি অলপ লৈ যাওঁ আৰু ঘৰত দেখি না কি কয় হে ৰাইজ? বলকচোন আপোনালোকেও আমাৰ লগত ঢেকীয়া বিচাৰি যাওঁ আগত দেখি। ইয়াতে তাৰমানে ঢেকীয়াবিলাক পায়, সৰু সৰু যোনটো কোমলীয়া ঢেকীয়া সেইটোৱে বেছিকৈ খোৱাত কামত আহে আৰু নহ'লে বাকী চব ঢেকীয়া বুলি কয় আমাৰ ইয়াতে দেখি। আপোনালোকে কি কয় সেইফালে কমেণ্ট কৰি জনাব। ইয়াতে ঢেকীয়া পাইছোঁ দুডালমান, ছিঙি লওঁ বাৰু। এইটো দেখিছেনে? এইটো এনেকুৱা ঢেকীয়াটো খাই ভাল লাগে। কণী এটা ভাজি ল'ব আৰু মজা আৰু। এইটো হ'ল বি ঢেকীয়া বুলি কয় এইটোক, আৰু এইটো খোৱা ঢেকীয়া। ডিফাৰেঞ্চটো চাওক আপোনালোকে, বহুত বেলেগ। এতিয়া পালোঁ ঢেকীয়া কেইডালমান, এক মুঠামান হৈ গৈছে। আৰু এহেঁত দুয়োটা বাপৰে বাপ ফটো উঠাত ব্যস্ত, ফটো উঠি আছে। এইখিনি নহ'ব, হ'লে আৰু লাগে আৰু পিছে পিছে যাই আছোঁ আগত দেখি। দেখিছেনে আপোনাৰ সিহঁতক আপোনালোকে? বাপৰে বাপ ৰিলচ বনাই আছে, একদম ৰিলচ বনাই আছে। ৰাস্তাটো ইমান বিশেষ ভাল নহয়, তেওঁৰ উপায় নাই। টাইম পাছো হ'ল, ফুৰানো হ'ল, ঢেকীয়া চিঙা হ'ল, কি কয় আপোনালোকে? ইহঁতে ইমানেই বিজি হৈ গ'ল, বাপৰে বাপ ভিডিঅ' লগালগ কৰছি, লগালগ এডিটো কৰিব একেলগে। বাপৰে বাপ এই নাই কিয় হয় এতিয়াহে অতিবা অহাই নাছিল। তহঁতে কি ইয়াতে এডিট কৰিবি নেকি? ইয়াতে এডিট কৰি কিনে আৰু পুৰা আপলোড দিবি আৰু ডেঞ্জাৰ বস্তু এহেঁত। তলফালে চাই যাই আছো ৰচোন, সাপ চাপ ওলাব পাৰে না। আহোঁতে চেণ্ডেল বিলাক বহুত উজান হৈ গৈছে, তাৰ তলফালে চালো পুৰা একদম মাটিবিলাক লাগি ধৰছি চেণ্ডেলযোৰত, একদম লেতেৰা হৈ গৈছো। সেইকাৰণে নদীত যাওঁতে ধুই ল'ম, কি কয়? ওচৰতে আছে নদীটো, ইমান টেনচন ল'ব লগা নাই। বা কি ভিডিঅ' সিহঁতৰ, কি বা বনাই আছে, কি গানত ভিডিঅ' বনাই আছে, বাপৰে বাপ। আহোঁতে আহোঁতে বহুত দূৰে আহি পালোঁ, নাই বুলিও 2 কিলোমিটাৰ মান আহি পালোঁ। আগতে যাই আছোঁ আৰু এনেও যিহেতু কাম বন নাই একো, টাইম পাছো হ'ব, কামটো হ'ল, কি কয় আপোনালোকে? হয়নে নহয়? ভাগাৰ লাগিছে, অলপমান জিৰালো। ফেৰেঙে একদম ফেফে আছে, বহি ৰৈছে, বহি ৰৈছে একদম। কেনেকুৱা লাগছে তহঁতৰ? একদম ভুতুৱা লাগছে, ইমান খোজকাঢ়ি আনছা। একো নহয়, কি কয় আপোনালোকে? পিছে আপোনালোকে কওকচোন, ইহঁত দুটাৰ কি বস্তু কমতি হৈ আছে, আপোনালোকে কমেণ্ট কৰি জনাব। কি চাউল দেখিছে চলি ঢেকীয়া বিচাৰিব কাৰণে? ফৰ্মেলত আহি এতিয়া ঢেকীয়াহে বিচাৰি আছো, কিবা নতুন জেগা লৈ যাব, ঢেকীয়া বিচাৰিব লৈছে, কিয় বা? টাইডাল আৰু ওপৰৰ চুটটো বাকী আছে না? একো নহয়, দে চলি যায়। আৰু বেছি দূৰ নেগেলো, ঘূৰি আহিলো আৰু ভাগৰ লাগছি। এতিয়া ঘৰ দেখি যাই আছো, কিবা ভোকে লাগিল বোলে ঠেৰেঙত। ঢেকীয়া হ'ল, বহুতখিনি ঢেকীয়া হ'ল, 1 বাজি পুৰা হৈ গৈছি। সেই চিষ্টেম নাই, মই বিচাৰিম সিক ঢেকীয়া খুৱাম। এতিয়া ঘৰ দেখি যাই আছো, ঘৰতে আপোনালোকৰ লগত কথা পাতি আছো। আৰু আপোনালোকে কথা ভিডিঅ'বোৰ ভালকে শ্বেয়াৰ নকৰে, অলপ শ্বেয়াৰ কৰি দিব আৰু। আমাৰ বৰ ফালে চাগে দুখীয়া গৰীব চলি হয় আমি, বেছি ধনীও নহয়, অলপ শ্বেয়াৰ হ'লে আমাৰ ভাল লাগে। শ্বেয়াৰ হ'লে আমাৰ ভাল লাগে, আপোনালোকৰ ভাল লাগিব, কি কয়? আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু, বেয়া নাপায় যদি। ভাল লাগিলেও কৰি দিব, নালাগিলেও কৰি দিব আৰু, হয় নহয়? দে পিছে ঘৰত যাই কিনে লগ পাই আছো, কি কয় আপোনালোকে?
ফাইনেলি আমি আহি পালোৱে আৰু অলপমান যাব আছে হ'ল ঢেকীয়া বিচিলোঁ আহোঁতে আৰু বিচিলোঁ পালোঁ ভালকেইডালো এতিয়া ঘৰত যাওঁ জকটকে ধৰছি নেকি জকত ধৰব পাৰে না ভয় লাগে পিছে আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব তেতিয়া আমাৰো ভাল লাগে অলপমান আৰু নেক্সট ভিডিঅ' এটাত লগ পাম নিশ্চয় বাই বাই মাস্ক মাৰিব পাহৰি নাযাব বাই 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 দিব নোৱাৰো এনেকৈ দিছোঁ আৰু বাই বাইটো কি কথা না